আসসালামু আলাইকুম গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, সুস্থ আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। মোৰ আৰু এটা সৰু মিনি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টা ভাল লাগি থাকিলে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুন চাই আছে এটা ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ, প্ৰথমতে চাওক, মই ৰাতিপুৱা ঘুমৰ পৰা উঠি দেখোঁ হাঁহ ছাগলী বাহিৰত। আৰু চাওক কি মাটিগিলা টান টান শুকনা খৰান পৰি আছে। মানে ইমান ফাগুন মাহত কিন্তু ইমান বতাহ নাছিল, কিন্তু চৈত মাহত পৰাৰ লগে লগে ইমান বতাহ। আৰু কি কম, মানে চাৰিওফালে ধূলি বালু। আৰু এই গছগিলা চাওক, গছৰ অৱস্থা খুবেই বেয়া, মানে পানী নাপায়। তো সেইকাৰণে মই আৰু আগত কৰোঁ কি, ঘুমৰ পৰা উঠি আগত গছত পানী দি লওঁ, তাৰপিছত মই বাকী কামখিনি আৰম্ভ কৰিম। যিহেতু ৰোজাৰ দিনততো ৰাতিপুৱা ৰান্ধবা নালাগে, ৰান্ধাৰ কামটা নাথাকে। সেইকাৰণে মই কৰোঁ কি, ৰাতিপুৱা আগত ঘুমৰ পৰা উঠি আৰু উঠা অলপ দেৰি কৰি হয় ৰোজাৰ কাৰণে। তো ভালে বেলা হৈছে, এখন বাজে 8টা। তো মই 7:30 উঠলোঁ, অলপ ফ্ৰেছ হৈ তাৰপিছত বাহিৰত আহি দেখোঁ তো হাঁহ ছাগলী সন্মুখত ঘূৰি আছে। ভালে লাগে আৰু না, গাঁৱৰ পৰিৱেশটা কিন্তু বহুতেই ভাল লাগে। তো তাৰপিছত মই ক'লোঁ কি, গছত পানীখিনি দি লৈ আছোঁ, তাৰপিছত মই বাকী কামখিনি কৰিম। চাই থাকক আপোনালোকে ভিডিঅ'টা। আৰু এটা দেখিছে না, এই যে লাও গাছ, আৰু তাতে আছে মিঠা লাও আৰু কুঁহিয়াৰ গাছ। তো লাও গাছত কিন্তু লাও ইমান দিন ধৰা নাছিল, বহুত দিনৰ গাছটা। এখনহে মাত্ৰ 2টা লাও ধৰছে। তো চাব আপোনালোকে, ভিডিঅ' চাই থাকোঁ, গম পাব আমি কোনদিন লাওটা খাং। তাৰপিছত গাইছ, ইফালে আৰু কুঁই শাকটা মোৰ কি হৈছে, বুঢ়া হৈছে। ভাবছোঁ 2 দিন পিছত কাটি দিম, যিহেতু ঈদ আহিল, ঘৰৰ সন্মুখত বেয়া দেখা যায়। মিঠা লাও গাছটা হ'ব নহয়, যিহেতু জাংলা নাই, এইলা জাগা বহুত লাগে। জাগাতো নাই সন্মুখত, এইখিনি জাগাতে আৰু কি গাছ ৰুম আৰু জাংলা দিম। তো যিয়ে নহওক গাইজ, তাৰপিছত মই ক'লোঁ কি, কালিৰ ইলা কাপোৰ আছিল, কাপোৰখিনিও মই শুকা দি লৈ আছোঁ। কিয়না যে ইমান ধূলা পালোঁ, সেইকাৰণে মই কাপোৰ শুকাই দিয়া নাছিলোঁ, বতাহত উৰি যায়, সেইকাৰণে ভাল নালাগে। আৰু ধূলা বহুত কাপোৰত আটকি থাকে, সেইকাৰণে কাপোৰখিনি ভাবিছিলোঁ যে কালি শুকা দিম, তো যে আজি শুকা দি আছোঁ ৰাতিপুৱাই উঠি। তাৰপিছত ইফালে মই কুঁৱাৰ পাৰত কাপোৰ লৈ আহিলোঁ। মেচিনততো আজিৰ পৰা কাপোৰ ধোৱা নাযাব, কাৰণ মটৰ পানী নুঠে। কুঁৱাত অলপ পানী আছে, মটৰ দিয়ে কি টেংকিত পানী নুঠে আৰু কি। তো যিয়ে নহওক গাইজ, তাৰপিছত মই কুঁৱাৰ পাৰত কাপোৰখিনি লৈ আহিলোঁ। আহি কেনে এখন অলপ পানী উঠাই, তাৰপিছত মই পানীখিনি দিম, আগত নিৰমা দি কাপোৰখিনি ভিজাই ল'ম, তাৰপিছত লাহে লাহে ধুম। কি ক'ম আৰু, উপায় নাই আৰু, আল্লাই যি এনেকৈ চলাই আৰু আলহামদুলিল্লাহ। তো মোৰতো ইফালে টেনশ্যন উঠি আছে। মই যিহেতু কাপোৰ নুধোঁ, কাপোৰ ধোৱাতে মোৰ প্ৰব্লেম আছে, অলপ অসুবিধা হয়। তো নাজানো কিমান দিনে আল্লাই পানী দিয়ে। বহুত জাগাত দেখিছোঁ যে, মোবাইলত দেখি আছোঁ পানী পৰছে, কিন্তু আমাৰ ইয়াতে এখনো পৰা নাই। গোৱালপাৰাত পানী পৰলেহে শান্তি। প্ৰত্যেক বছৰে আৰম্ভ হয় জানে, 2 বছৰ, এইবাৰ আৰু 2 বছৰ ৰেগুলাৰ হ'ল। এই যোৱা বছৰো হ'ল, এই বছৰো আৰু পানীৰ কষ্ট হৈয়ে আছে কেইবছৰৰ পৰা। তো বহুত দিন নাছিল পানী, কি পানী বহুত, ফাগুন চৈত মাহত অলপ পানী পৰলে, ফাগুন মাহত অলপ পানী পৰলে, পানী আৰু কি থাকে। কিবা 2 বছৰৰ পৰা বেছি আৰু কি উফাৰটা পৰে, ভাল নালাগে। আৰু বতাহতে পানী শুকাই যায়, গম পায় না। তো যিয়ে নহওক গাইছ, মই কাপোৰখিনি এনেকৈ ধুই লৈছোঁ। আৰু কি গাইছ, ৰোজাৰ কাৰণে কিন্তু মই বেছি ভিডিঅ' দিব পৰা নাই। আৰু যিহেতু গোটেই দিন ৰোজাত থাকি ভিডিঅ' কৰা আৰু ভিডিঅ' এডিট কৰা অলপ মোৰ প্ৰব্লেম হয়, সেইকাৰণে। আৰু ঘুম নহয় যিহেতু ক্লিয়াৰ, ৰাতি উঠা আৰু চেহেৰি খাৱা, তাৰপিছত বহুত কাম থাকে, সেইকাৰণে আৰু মই আৰু ইমান কি ভাল নালাগে আৰু কি ভিডিঅ' কৰা। সেইকাৰণে যিমানখিনি পাৰিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে প্লিজ কমেণ্ট কৰিব। তাৰপিছত ঈদটো আহিলে, মাজত আৰু কেইটা দিন, এনেতো মোৰ ঘৰ ঝাকৰা হৈছে, চাফা কৰা হৈছে। এখন খালি 2টা কাপোৰ চাপোৰ ধুবা আছে, পৰ্দাখিনি ধুবা আছে। আৰু ইফালে কাৰেণ্টৰ প্ৰব্লেম, কাৰেণ্ট গুচি গ'ল, আৰু আপোনালোকৰ মাজত ভিডিঅ'খিনি শ্বেয়াৰ কৰিবই নাপালোঁ। তাৰপিছত ইফালে ঘৰত আহি দেখোঁ বিছনাখন চাফা কৰা আছে, বিছনাখন লেতেৰা কৰি থৈ গ'ল 2 ভাইয়ে। তো যিমান সময় বিছনাত থাকে মোৰ ভাল লাগে। যখন অলপ বিছনাৰ পৰা উঠি ক'ৰবা গ'ল, তো ভাবলোঁ যে থাক, বিছনাখন আৰু একবাৰ ভাল কৰি ঝাকৰাই লওঁ। তো মোৰ এইটা হৈছে প্ৰব্লেম। তাৰপিছত বিছনাখন মই ভাল কৰি চাফা কৰি লৈছোঁ, লৈ আৰু ঘৰ চৰ যিহেতু চাফা কৰা হৈ গৈছে, কমপ্লিট ঝাৰু দেওয়া হৈ গৈছে। তো এখন মই ঘৰটা মুচি লওঁ। তো এখন মই ঘৰগিলা মুচি আছোঁ, গোটেইকেইটা ৰুমে মুচিম। ইমান ধূলা পালোঁ, কি ক'ম, ডেইলি মুচবা লাগে, নহ'লে নহয়। আৰু সৰু বাচ্চা থাকিলেতো গম পায়, বাহিৰত যায় ধূলি বালু ভৰিত লগত লৈ আহে, কি কৰে, খেলি থাকে। সিহঁতক তাৰ কি কৰা নাযায়। আমিহে ডাঙৰ মানুহ বুজোঁ যে ইমান কষ্ট হয় কাম কৰা, সেই সৰু মানুহ আৰু কি কৰিব কওক। তো যিয়ে নহওক, মোৰ এনেকৈ ঘৰখিনি মোচা কমপ্লিট হ'ল। তাৰপিছত
ইফতারির সময়ত আর ভিডিও নহ'ল কৰা কিয় না লাইন নাথাকে আৰু বহুতেই লাইনত ডিষ্টাৰ্ব কৰি আছে গম পায় না মানে কি ক'ম আৰু গোটেই দিন লাইন নাথাকেই বেছি সময় ইমান বতাহত যি নহয় অলপখিনি আছে তাকে ভাল মই আৰু ভাবোঁ যে ইমান বতাহত তাকো লাইন কাটি নেদেখিও কিন্তু লাইন অলপ পিছে পিছে দিয়ে আৰু ফিৰ কাটি দিয়ে মানে ইমান বতাহ তাৰপিছত মই ক'লোঁ কি ৰাতিৰ কাৰণে ৰান্ধছোঁ আজি ব্ৰইলাৰৰ মাংস আলু দি আলু ভাজি বঢ়িয়া কৰি ৰান্ধছোঁ তো মোৰ ভাতখিনিও খাওয়া হৈ গ'ল কোন পেলে দেখাবা এই পেলে দেখা মোর পেলে ওই আপু কষ্ট নাকি মুখ খান ভাত খাই মুছি দিছে নাই পাপা ভাল কৰি উঠ হ্যালো দেখিব কবি আপু ক হ্যালো গাই আজ ভাত খাওয়া করুন ঘুমা খচখচ নকৰে ক আগত কি কৰি ভাল কৰি ক শুনা যাব ভাল কৰি শুনব লাগব না ক কালি তো আনবেলা উঠে না ঘাটত পানি দিয়ে না বাইরে তোর পুকুরি গুলে আমার ঘরতে আমার ঘা মুখ আঁচু না তো গাইজ আজি আমাৰ ৰাতি খোৱা লোৱা শেষ কৰিলোঁ আৰু আজি মানে গমটো পালে প্ৰব্লেম তো ভিডিঅ'টা ডাঙৰ নকৰিলোঁ আৰু বহুত বেয়া লাগিল কাৰণ ইফতাৰী ভিডিঅ' দিব নাপালোঁ আৰু সেইটো সময়ত লাইন যায় মানে কি ক'ম কি প্ৰব্লেম হৈছিল কি হৈ আছে প্ৰব্লেম নাজানো ভাল লাগে তাৰপিছত যিয়ে নহওক এখন মোৰ অৱস্থা পূৰা ঘুমত মানে একবাৰ অৱস্থা বেয়া আৰু চব এখন আৰু ভাত খাই আহি ঠোঁটত ভেচলিন লগাইছোঁ তো ফাগুন মাহত কিন্তু ইমান বতাহ নাছিল চৈত মাহ পৰাৰ লগে লগে পূৰা বতাহ মানে আজি চৈত মাহৰ আজি 4 তাৰিখ তো সেইকাৰণে মানে কি ক'ম ইমান বতাহ তুফানৰ নিচিনা খালি বৰষুণ নাই পূৰা মানে এখনো পূৰা বতাহ চলি আছে তো ঠোঁট ফাটি গ'ল মোৰ আৰু অলপো ভাল লগা নাই ভেচলিন লৈ ৰাখিব লাগিব নহ'লে একবাৰ ৰক্ত ওলাই যাব মানে তেজ ওলাই যাব আখিল লাগাইছে নেকি যাই তো ঘুমাল আর ফ্যান দিছোঁ পুরা গরম মানে হাওয়াটা ইমান গরম সব ফ্যান দিছোঁ এই যে কিবা কবি আকিল আপু কো তো আজি ইয়াতে শেষ কৰোঁ আৰু নেক্সট ভিডিঅ'ত দেখা হ'ব বাই বাই গাই কবা আপু কো বাই 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 আল্লাহ বাই হাফিজ আল্লাহ হাফিজ আল্লাহ হাফেজ মোবাইলত দেখ